সোণোৱালৰ নিচিনা কাপুৰুষ মুখ্যমন্ত্ৰী অসমৰ ইতিহাসত দ্বিতীয়জন আৰু জন্ম হোৱা নাই। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক আটায়ে জানে যে অখিল গগৈক যোৱা প্ৰায় 6 মাহ সময় ধৰি সৰ্বানন্দ সোণোৱাল চৰকাৰে জেলত বন্দী কৰি ৰাখিছে। জেলত বন্দী কৰি ইটোৰ পিছত সিটো ভুৱাকে জাপি দিছে আৰু জাপি দিয়াই নহয়, একেটা গোচৰক তেওঁলোকে NIAক দি তদন্ত কৰাইছে, তেওঁলোকে ক্ৰাইম ব্ৰাঞ্চক দি তদন্ত কৰাইছে, একেটা কেছে তেওঁলোকে পুলিচক দি তদন্ত কৰাইছে আৰু তদন্ত কৰি থকাৰ পিছতো তেওঁলোকে অখিল গগৈ কোনো হিংসাত্মক কাৰ্যকলাপত বা মাওবাদী এক্টিভিটিত জড়িত বুলি তেওঁলোকে কোনো প্ৰমাণ পোৱা নাই। তাৰ পিছতো কেৱল ৰাজনৈতিক আক্ৰোশৰ কাৰণে আৰু অখিল গগৈক সৰ্বানন্দ সোণোৱালে বিৰাট ভয় কৰে কাৰণে অখিল গগৈক আজিৰ তাৰিখত জেলত বন্দী কৰি ৰাখিছে। ইমানৰ পিছতো অখিল গগৈক 12 ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিলে। 12 ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা মানুহজনক তাৰ পিছত হোৱা হিংসাত্মক কাৰ্যকলাপৰ কাৰণে আজি আকৌ জেলৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হৈছে। নতুনকৈ 3টা কেছ তেওঁৰ ওপৰত জাপি দিয়া হৈছে। এই গোটেই কথাবিলাকে প্ৰমাণ কৰে যে সৰ্বানন্দ সোণোৱাল অখিল গগৈৰ নাম শুনিলে ভয়ত কঁপি থকা একজন মানুহ আৰু ইটোৰ পিছত সিটো কেছ জাপি দি টোল গেটসমূহ খুলি দিছে, গোটেই কয়লাবিলাক তেওঁলোকে পুঁজিপতিক গতাই দিছে, গোটেই বনাঞ্চলবিলাক ধ্বংস কৰিবৰ কাৰণে এৰি দিছে, অসমৰ জনতাৰ ওপৰত ইটোৰ পিছত সিটো টেক্স লগাইছে, নানান ধৰণৰ অন্যায়বিলাক কৰি অখিল গগৈ জেলত থকা অৱস্থাতে তেওঁলোকে নদী বান্ধকে আৰম্ভ কৰি যিমান অসম বিৰোধী দুষ্কাৰ্যবিলাক আছে এই গোটেইবিলাক দুষ্কাৰ্য কৰিব বিচাৰিছে আৰু এইকাৰণে অখিল গগৈৰ ওপৰত এটাৰ পিছত এটা কেছ জাপি দিয়া হৈছে। আপোনালোকে আটায়ে জানে যে এটা কেছত চাবুৱা গোচৰৰ এটা কেছত মহামান্য উচ্চতম ন্যায়ালয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে কাৰ সময়ত হোৱা হিংসাত্মক কাৰ্যকলাপত অখিল গগৈ জড়িত থকাৰ কোনো প্ৰমাণ পোৱা হোৱা নাই আৰু এইকাৰণেই তেওঁক জামিন দিয়া হৈছিলে। তাৰ পিছতো এই নীলাজ চৰকাৰখনে ইটোৰ পিছত সিটো কেছ লগাই অখিল গগৈ যাতে কোনোদিন জেলৰ পৰা ওলাব নোৱাৰে আৰু এই সৰ্বানন্দ সোণোৱাল নামৰ এই নিবোকা চামোন মুখ্যমন্ত্ৰী, নিবোকা চামোন বস্তুক অসমৰ কোনো মানুহে বিশ্বাস নকৰে। এই নীলাজ মুখ্যমন্ত্ৰীজনে অখিল গগৈক বন্দী কৰি ৰাখি অসম বিৰোধী যিমানবিলাক সিদ্ধান্ত আছে আৰু কেন্দ্ৰৰ ভৰি চেলেকা, কেন্দ্ৰৰ ওচৰত আঁঠু লোৱা যিমানবিলাক কাম কৰিব লগা আছে গোটেইবিলাক কাম নিষ্কণ্টকে কৰিবৰ কাৰণে অখিল গগৈক চিৰকালৰ কাৰণে জেলত বন্দী কৰি ৰাখিব বিচাৰিছে। আমি এই কাৰ্যক ধিক্কাৰ জনোৱাই নহয়, আমি সৰ্বানন্দ সোণোৱালক সাৱধান কৰি দিব বিচাৰিছোঁ যে সময় বোলা বস্তুটো বৰ ইণ্টাৰেষ্টিং। সৰ্বানন্দ সোণোৱাল যে এক জাগাত ৰৈ নাথাকে, সময় সলনি হৈ থাকে। সৌৰভ বৰাৰ হত্যাৰ পৰা আৰম্ভ কৰি কা আন্দোলনত শ্বহীদ হোৱা প্ৰত্যেকটা হত্যাৰ ক্ষেত্ৰত জগৰীয়া আপুনি আৰু এদিন আপোনাক ৰাইজৰ আদালতত বিচাৰ কৰা হ'ব, এই কথাটো আপুনি মনত ৰাখিব।